হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মোৰ অনুষ্ঠান আছে জয়কুছিত বিচাৰকৰ বাবে। বলকচোন তেখেতসকলে কেনেদৰে আয়োজন কৰিছে আপোনালোকক গোটেইখিনি দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। তাত গৈ দেখিলোঁ মানে কম্পিটিশ্যন হ'ব সময় আছিলে, তেওঁলোকে কিবা কিবি কৰি আছিলে। তাৰ লগতে আমাৰ ছাৰ ৰত্নবৰা ছাৰকো লগ পালোঁ, ভাল লাগিলে। এনেকৈ আমাৰ কম্পিটিশ্যন চলি আছিলে, তাৰ মাজে মাজে কিছু কিছু প্ৰদৰ্শনী নৃত্য চলি আছিলে। দলটো চাগে আছিলে দৰঙৰ, বহুতেই ভাল লাগিছে। এই 12 ৰঙীয়া কৃষ্টি দলৰ মোৰ একেবাৰে ভাল লগা নৃত্যটো আপোনালোকক দেখাই আছোঁ। তাৰে ভিতৰত মোৰ ভাল লাগিল একেবাৰে সৰু ল'ৰা ছোৱালীবিলাকৰ এইটো বিহু দল, হয়তো মাজগাঁৱৰ বা চেমনীয়া দল তেনেকুৱা আছিলে। একেবাৰে মানে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, বাপৰে আচৰিত।